আপুনি পৰকীয় প্ৰেম কৰে নেকি? যদি কৰে এতিয়াৰ পৰা সাৱধান হওক। পৰকীয় প্ৰেমৰ বাবে কাটি দিলে গুপ্তাংগ। পৰকীয়া প্ৰেমৰ এক ভয়ংকৰ পৰিণতি আমি দেখুৱাব লৈছো। জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। আপুনি বাৰু পৰকীয়া প্ৰেম কৰিছে নেকি? যদি কৰে এতিয়াৰ পৰা সাৱধান হৈ যাওক, কিয়নো বজালী জিলাত ঘটিছে পৰকীয়া প্ৰেমৰ বাবে এক ভয়ংকৰ ঘটনা। হয়, বজালী জিলাৰ কাঠলা পথাৰত সংঘটিত হৈছে এনে এক মৰ্মান্তিক ঘটনা। পৰকীয়া প্ৰেমৰ বাবে কাটি দিলে নিজ ভাতৃৰ গুপ্তাংগ। দুই ভাতৃৰ মাজত কাজিয়া লাগি কাটি নিলে গুপ্তাংগ। নিজৰ ডাঙৰ ককাইক আৰু বৌয়ে মিলি গুপ্তাংগ কাটিলে সৰু ভাতৃৰ। জানিব পৰা মতে বৌয়েকৰ লগত পৰকীয়া সম্পৰ্ক থকা বুলি দুই ভাতৃৰ লগত সৃষ্টি হৈছিল এখন কাজিয়া। ডাঙৰ ভাতৃৰ নাম প্ৰাঞ্জল ৰয়, 29 বছৰ, আৰু বোৱাৰীজনীৰ নাম সৰস্বতী ৰয়, 27 বছৰ। এই দুইজনে মিলি ৰাতি প্ৰায় 12 মান বজাত এই ঘটনা সংঘটিত কৰে বুলি জানিব পৰা গৈছে। মৃত ব্যক্তিৰ নাম হ'ল ধনজিত ৰয়, 24 বছৰ। জানিব পৰা মতে দুই ভাতৃৰ মাজত কাজিয়া লাগি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ইতিমধ্যে ভৱানীপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লৈছে। মৃতকৰ মা দেউতাই কেমেৰাৰ আগত বৰ্ণনা কৰিলে সকলো ঘটনা। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। ভৱানীপুৰৰ পৰা ৰাছিদুল ইছলামৰ ৰিপৰ্ট, বিগ 24 নিউজ। আজি এক মাহ আগৰ পৰা ঘৰত বন চন নাই, তাক বেলেগ কৰি দিছো গামবুঢ়া মাতি। তাৰপিছত ঘৰৰ পৰা গুচি গ'ল। গুচি যায় কালি ঘৰত আহিছে। মই কৈছো ঘৰত থাকিব নালাগে, তই ভূটানত যা, ভূটানত মোৰ 1 বিঘা মাটি আছে, তাতে থাক। সি কয় একো উত্তৰ দিয়া নাই। ঘৰত যায় মই বাজাৰত গলো, ঘৰত আহিলো। ঘৰত আহি এটা ভাত খালো। ভাত খাই তাৰ নাম হ'ল প্ৰাঞ্জল ৰায়, ডাঙৰটোৰ নাম, আৰু সৰুটোৰ নাম হ'ল ধনঞ্জিত ৰায়। সৰুটো ল'ৰা আমাৰ লগতে আছে। তাৰপিছত ক'লে যে পিতা, আমি এইটো ৰুমত থাকো, তুমি এইটো ৰুমত থাকো, কোনো অসুবিধা নাই। তাৰপিছত মই অলপমান এক জাগাত পিছত টোপনি আহিলো। আহি পুৱাই উঠিলো 5টা বজাত। উঠি পেলাই আমাৰ ল'ৰাকেইটাক টোপনি থাকে, তাৰ লগততো কথাই নকওঁ, ডাঙৰটোৰ লগত। এই ঘৰৰ পৰা ৰাতি যে ঘৰৰ পৰা খিৰিকী দি লৈ গলাত গামোচা দি এই ঘৰতে মাৰিছে। কোনে মাৰিছে? এইটো আপোনাৰ ডাঙৰ ল'ৰা? এইটো মোৰ ডাঙৰ ল'ৰা। আৰু সৰু ল'ৰাৰ নাম? সৰু ল'ৰা ধনঞ্জিত ৰায়। কেতিয়া মাৰিছে? মোটামুটি রাত 12টার পিছিয়ে মারছে। 11টা প্রায় 12 মান বজাত হ'ব ন? 12টা বাজত হবে। এই 2 ঘন্টার ভিতরে এই ধনজিত ৰয় যি আছে, পৰকীয়া প্ৰেম আছিল? নাই, প্রেম নাই। এনে বদমাশ আছে, প্রেম নাই। আমার লড়াটাও বদমাশ, বুয়ারিটাও বুয়ারিটো ঘটনা থৈছিল, তাতেও মানে মানুহৰ লগত বেইমানি কৰিছে। বুয়ারিটো বদমাশ বেছি, বুয়ারিটো বেছি বদমাশ। এখানেই মোৰ কথা। কিন্তু তাহাক কঠোর শাস্তি দিবা লাগে, তাহাক জেলত যাবজ্জীবন দি থক। মোর কোনো আবৃত্ত নাই। এইটো বুয়ারির বলা বা এইটো লড়ার বলা, তার একটা লড়া আছে, তাতেও থই গেছে আমার।